শিৱসাগৰৰ পৰা 7 কিলোমিটাৰ দূৰৰ এজন কৰ্মক্ষম ব্যক্তি নগেন। বৰ্তমান কেৰালাত এটা প্লাইবোৰ্ড কোম্পানীৰ কৰ্মী। নগেনৰ সাহসতে লগত যোৱা বিতু, ৰিদীপ আৰু গহীন একেলগে থাকে নগেনৰ লগত। গাঁওস্থিত ঘৰত অকলে থাকে নগেনৰ পত্নী ৰুমি আৰু একমাত্ৰ কন্যা সন্তান প্ৰজ্ঞাশ্ৰী। ৰক্তিম ভলুৱা চকীদাৰৰ মাধুপুত্ৰ। মদত মাতাল হৈ থাকে গোটেই দিনটো, কিন্তু আন কাৰো অনিষ্ট নকৰে। ৰবীন আৰু পুতুল দুয়োটা সমাজত লোভিয়া নামেৰে পৰিচিত। য'তে ত'তে মাত্ৰ চাহ জলপানৰ জুতি ল'বলৈ বিচাৰি ফুৰে। যেতিয়াই তেতিয়াই মানুহক আমনি কৰি নিজৰ পেটটো পূৰাব বিচাৰে। আপোনাৰ ঘৰতেই খাব, ওলাই গৈ আপোনাৰ বদনাম গাব। খোজনীয়া বকাই শাৰীৰিকভাৱে অক্ষম হ'লেও নিজৰ পেটটো খুজি মাগি যেনে তেনে পূৰাই আছে। কিন্তু লকডাউনৰ সময়ত লঘোণে ভোকে দিন নিয়াবলগীয়া হোৱাত ক্ৰমাৎ স্বাস্থ্যৰ অৱনতি ঘটিছে। কৰোনা মহামাৰীৰ পৰা ৰক্ষা পাবলৈ চৰকাৰে ধাৰ্য কৰা লকডাউনৰ ফলত নগেনহঁতে কাম কৰা কোম্পানীটো বন্ধ হোৱাৰ পৰিণতিত দৰমহাও বন্ধ হৈছে। ঘৰলৈ আহিবলৈও কোনো ব্যৱস্থা কৰিব পৰা নাই। চাওঁচোন আহক লকডাউনৰ সময়ত নগেনহঁতৰ দৰে পৰিয়ালবোৰ আৰু বকাইহঁতৰ দৰে খুজি মাগি খোৱা মানুহবোৰৰ কেনে পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে। কিনো ইমান চিন্তা কৰি আছ বে? হয় ভাই এডাল তও বাহিৰত আছ আমিও বাহিৰত আছো। তও ঘৰ যাব পৰা নাই, আমিও ঘৰ যাবলৈ পোৱা নাই। তহঁতি কি বুজিবি ঘৰ সংসাৰৰ কথা। চিপছকে অকণ খাই ল। নাই নাখাওঁ, ঘৰলৈকে ফোন এটা কৰি কৰি ল। ফোনটো ৰিচিভ কৰা নাই ইমান দূৰ। খালো, তোমালোকে খালা? ঘৰলৈ আহিব নোৱাৰিবা নেকি? ঘৰলৈ যাবলৈ ইয়াত ৰেকচোন কৰি আছো। তাতে চাবলৈও চেষ্টা কৰি আছো, যাব পৰা নাই। ট্ৰেইনো বন্ধ, গাড়ী মটৰো নাই, দৰমহা পাতিও নাই, কোম্পানীও বন্ধ হৈ আছে, যাব পৰা নাই। তোমালোকৰ দিগদাৰ হৈছে নেকি বাৰু? কিবা দিগদাৰ হৈছে যদি মলম দোকানী বা দীপক দোকানীৰ ওচৰলৈ লৈ ল'বা। আজি ছাগলী এজনী বেচিলো জানানে, 1800 টকা পালো। তুমি বেছি চিন্তা নকৰিবা, মই চলিম তেনেকৈ। তোমালৈহে চিন্তা হৈছে, কেনেকেনো চলিছা, কি কৰিছা। ময়ো পঠাব পৰা নাই পইচা। এইবাৰ খেতিটো নিজে কৰিব পাৰিলোহেঁতেন, তুমি অহা হ'লে। এইও এতিয়া অকণমান ডাঙৰ হৈছে, ৰাখা এতিয়া, পাছত কৰিবা। এই কিবা এটা খাই বোলে, খুৱাই লওঁ। ঠিক আছে দিয়া, তাইক কিবা এটা খাবলৈ দিয়া। মদ খাইছো, মোৰ নিজৰ পইচাই খাইছো। মই কাৰো পইচা খোৱা নাই আৰু খামেই মই। আজি পুলিচে ইয়াত পিটিলে মোক। চাই ল'ম চবকে, এফালৰ পৰা চাই ল'ম, চবৰে সময় আহিব। বৈ বৈ সেই এটা ঘৰতে সোমাই অকণমান বোৱাৰীকেইটাই সোমাই চাহ অকণমান খাই যাওঁ বৈ। ঠিক আছে বৈ নহ'লে মোৰ মুখখন ভাল নালাগিব। দেখিছনে বাৰু এইটো ভলুৱা পিঠাখন হয়নে বাৰু? হয়তো মাল খাই দিনতে জহনি যোৱাটো। ভলুৱা পিঠাকে হ'ব লাগিব। তাকেইটো
হয় লাগিছে হয় ভলুৱা পিতেকে হয় সেইটো বৈচোন বৈ তাক ধমকিটা দিব লাগিব আজি এই দিন দুপৰতে বাৰু সি খাব লাগে নে বাৰু হয় পাই ৰাম 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 দেশখন অধপতনে গ'ল আৰু দেই দেখিছ তাৰ ৰূপটো চাচোন বৈ 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 তাৰ ৰূপটো চাই কি হৈ আহিছে আয়ো চি 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 বৈ তাৰ ওচৰলৈকে যাওঁচোন বৈ বৈ তাকে বৈ কম, বৈ। বৈ বৈ, বৈ 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 এই জহন জাতক দেখচোন এই দিন দুপৰতে এসোপা ক'ত খাই আহিলে এসোপা হা ক'ত খালি তই এইটো ৰখিব পৰা নাই দেখিছ তাৰ চেহেৰাটো চাচোন বাৰু সি ৰূপটো হৈ আহিছে দিন দুপৰত মই মদ খাইছো নিজৰ পইচাই খাইছো তই ভৰি হাত মাত নামাতিবি তোৰ পইচাই খালি যেনিবা তই দিন দুপৰত কেলে খালি ৰাতি খোৱাতনো হয় মানুহে নেদেখাই কোনো আৰু তই পালি ক'ত এই লকডাউনৰ সময়ত পালি ক'ত তই ব্লেকত খাই আহিছো ব্লেকত 450 টকা দিছো কোৱাটা এটা খাই আহিছো বুজিছ তাৰ তাত খবৰ নাই তাৰ ৰ'বলৈ তাত খবৰ নাই ৰখি থাকিব পৰা নাই আৰু তাৰ কথা শুনিছে না কেনেকুৱা কথাবোৰ কৈছে এইটোৰ লগত কথা পাতি লাভ নাই বুজিছ আমি যোৱাই ভাল হ'ব যা নহ'লে যা বৈ বৈ যা এইটো ৰখি থাকিব নোৱাৰে এইটো চাচোন বাৰু কি হৈছে যা 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 তই ঘৰলৈ যা চিধা ঘৰ চিধা ঘৰলৈ যা। ঘৰটো চিন্তা কৰি থাকিব পাৰে যা মই যাম যা বুজিছ এই জহনি যোৱা বোলে কথা পাতি লাভ নাই কাম লাভ নাই এইবোৰ লাভ নাই তাৰ চাচোন তই ৰূপটো দেখিছনে কি হৈছে আমি যা ধৰি লাভ নাই বোৱাৰী আছানে আছো আহক আহক বোলো নগেনৰ খবৰ এটাকে লৈ যাম বুলি আহিলো সি বাৰু অহা কথা কিবা ভাবিছে নি আপোনালোক অলপ বহকচোন মই এই কিবা এটা খুৱাই লওঁ আমি বৈছো ইয়াতে বোলো তাই কিবা খুৱাইছা যদি আমালৈ চাহ অকণ দিয়া নে কি কোৱা হয় 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 তাকে ময়ো কম বুলি ভাবিছিলো আত্মাটোৱে অকমান শান্তি পালেহেঁতেন আমাৰ নলীডালো অলপ তিতিলেহেঁতেন হয় হয় বহকচোন মই চাহ দিছো ঠিক আছে দিয়া বৰ গৰম উঠিছে দেই ঘূৰি 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 ভাগৰ লাগিছে আৰু তেতিয়াহে যদি অকমান শান্তি হয় আত্মাটো বোৱাৰী নগেনৰ খাব পাইছানে অলপ আগত ফোন কৰিছিলে আমাৰো তাকে বহুত দিগদাৰো হৈছে আহিবও পোৱা নাই দৰমহাও হোৱা নাই লকডাউনৰ কাৰণে সেইটো পিছে হয় কেনেকেনো আহে এতিয়া ৰাপাই ল'ৰাবিলাকনো কেলে বাহিৰত যাব লাগে ইমানখিনি মাটি বাৰী থাকোতে ঘৰতে খেতিটো কৰিব পাৰে নহয় এতিয়া তাত গৈ পিনি এতিয়া দেখিছ ন কি বিলৈ হ'লগৈ কি দিলো একদম চাব নোৱাৰা তাকেইতো টিভিটো মেলিবই নোৱাৰি আজিকালি বাৰু এই মোবাইলটো আছে বুলিহে সেই আগৰ দিনত এই চাইকেল মাৰি যে ঘূৰি ফুৰে কি আছিলে সেইটো সেই পিয়ন সেই পিয়নটোতে আগতে খবৰটো পাওঁ আমি তাকো লাগে 15 দিন মান আহোঁতে আজিকালিতো দেখিছা সেই মিনিটে মিনিটে খবৰটো পায়ে থাকে ইয়াতে বোলে মাৰিলো টিপা পালোগৈ হিপা হয় 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 এইটো ভাল বস্তু ওলালে দেই একদম পুৰা ভাল বস্তু কৈছো নহয় আগৰ দিনত কি হৈছিলে দেখিছে না বাৰু 15 দিন লাগে ইয়াৰ পৰা তুমি পঠিয়াবা আকৌ আহি পাওঁতে 3 কুই মান লাগে খবৰটো পাবলৈ যে কি নহওক বাৰু আজিকালি সেই ডেইলি খবৰ ডেইলি পাই আছে এইটো কি হেৰি বুলি কয় হয় নাই মোবাইল নে কি কয় এইটো এই মোবাইল নে মোবাইল কি আছিলে সেইটো মোবাইল কয় হ'বলা সেই যে ৰাজেনৰ জীয়েক কি জানো এনেকে চাই আছে কি কথা পাতি থাকে জানো ইপিনেও মানুহ এটা ওলাই এইপিনেও ওলাই তাকেইতো মই দেখিছিলো এদিন কেনেকে কথা পাতি থকা সেইটোৱে হ'ব পাৰে আমাৰ দিনত নাই নহয় এইবোৰ নাজানো নহয় উপায় আমাৰ দিনত এনেকে লিখিহে পঠিয়াব লাগে তাকেইতো সেইবোৰ যুগ গ'ল আৰু দেই আজিকালি আৰু সেইবোৰ দিন নাই আৰু বৰ গৰম দিছে চাহটো বা বনাতো ইমান দেৰি কৰিছে এইপিনে পেটেও মানে কমলাই গৈছে নকবি আৰু দেই আগৰ দিনত সেইবিলাক জুইতে বনাই দিলেও সোনকালে হয় আজিকালি আকৌ এইবিলাক কি ওলালে সেইবিলাক সেইটো গেছ বুলি কয় গেছে কয় নি গেছ নহয় গেছ কয় তই জান মানে এই ল'ৰাটোৰ মুখত কোৱা শুনিছো তহঁতৰ ঘৰত আছে মানে আছে মাৰ ঘৰতো আছে আমাৰ ঘৰত আকৌ সেইবোৰ নাই নহয়
কি কবি আৰু এতিয়া আমি জিবা খানো নেমানে নহয় লগ লগাই থাকে যে তাকেইতো এই চাহকামান খাওঁ বুলি হেৰি কৰিলো হয় তাকেইতো কিবা ভাইৰাছ এটা আহিছে নহয় কি কি এই কিবা কৰোণা নে কি ভাইৰাছ এটা আহিছে অ নহয় শুনিছো সেইটো পৰা এতিয়া মানে ঘূৰি ফুৰিবলৈও ভয় তাকেইতো সোনকালে যাওঁগৈ বুলিও ভাবিছিলো ঘৰলৈ দেৰি নকওঁ আৰু চাহ তাহ খাই চিধা ঘৰলৈ যামগৈ আৰু দেই যাবলে আৰু বেছি আকৌ ঘূৰিব শুনিছো নহয় বোলে আলিমূৰত বোলে গোটেই পুলিচে বোলে ঘূৰি ফুৰিছে বেট লৈ লৈ সেই সঁচাকে নকবি নি? আৰু, হ'বও পাৰে আজিকালি আৰু পুলিচ মেলতে কথা ক'ব নোৱাৰি নহয় গোটেই ঘূৰি ফুৰে নহয় পিয়াই থাকে আগৰ দিনত সেইবোৰ নাই নহয় সৌৰা অথনিতো এই ভুলতে দেখিলা নহয় মই সেইটো ঘৰ পালেগৈ বা নাই পোৱাগৈ জানো পাই জমজত ইমান দেখিলে খাব লাগে বাৰু মোৰ মতে সেইটো খালতে চাহ পৰি আছে হ'লে হ'বলা। আনিছোগে ৰ'ব যোৱা আনা আনা অকমান সোনকালে আনা দেখিলানে বাৰু সেইটো বাৰু ইমান দেখাব লাগে না দিন দুপৰতে বাৰু মদাহীটো পিছে সেইটো জহন নামে জক ৰাম 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 তাৰ নকবা দেই হ'ব তেওঁ কথা লুকুৱা সেইটো জহন নামে জক জহন নামে জক শুনি আৰু তই জহন নামে যা চাহ খাবচোন দেই এই ছোৱালীজনীয়ে ভিতৰত কিবা উৎপাত কৰি আছে মই তালৈকে যাওঁ আপোনালোকে খাওক দেই। আমি খাইছো বাৰু দেই আমি খাইছো আৰম্ভ দেৰি নকৰিবা গৰম হৈ আছে ধৰি লোৱা কলকে খাওঁ নে বিস্কুটকে খাওঁ খোৱা যি ভাল পোৱা তাকে খোৱা তুমি বিস্কুট খাওঁ খোৱা খা জলদি খা এতিয়াহে অকমান শান্তি পাইছো দেই খা আৰু আপোনালোক অলপ বহকচোন দেই ঠিক আছে যোৱা ভিতৰত কি কাম আছে কৰি লোৱা শুন কথা এটা শুন এই জলপানৰ কেইটামান যদি দিলেহেঁতেন কথাটো তই কচোন নহ'লে কওঁ জানো আকৌ যদি বেয়া পায় জলপান কেইটামান পোৱাহেঁতেন আত্মাটোৱে অকণমান শান্তি পালেহেঁতেন তয়ে কৈছা নহয় এই মই ক'বলৈ বেয়া হৈছো তই কচোন তই ক হ'ব দে ময়ে কম বাৰু তই কচোন তই ক বোলো বোৱাৰী জলপান কেইটামান হ'ব নি নাই নহয় জলপান এতিয়া এখেতেও দৰমহা পাতি পঠিওৱা নাই কোম্পানীও বন্ধ হ'ল চলিবলৈ দিগদাৰ হৈছে আমাৰ হ'ব দে আমি এনেকেই যাবগৈ লাগিব গৈ আমি যাওঁ দেই ৰ'বচোন ৰ'ব বহক এখন লওকচোন এইখন কিনো এখন মুখত মাৰি ল'ব মুখত মুখত মাৰে নেকি অঁ মুখত মাৰি পুৰা মুখত মাৰিবলৈ কৈছে এতিয়া নামাও নেকি পিছতে মাৰিম আৰু বুজিছা মাৰি যাওক এতিয়া যিটো বেমাৰ হৈছে ন এখন মাস্কৰ বহুত দৰকাৰী হয় সেইকাৰণে মাৰি আৰু ডেইলি হাত ধুব লাগে হয় পিছে এতিয়া মাৰি লোৱা বুজিছা মাৰি লওক নকয়ে নহয় তেতিয়াহ'লে আমি আৰু গৈ থাকো আৰু ব'লা যাওঁ দেই আহিলো দেই বাবা আহিলো বোৱাৰী যাওক অসমত যে কি মানুহবোৰ আহে নহয় এনেই চলিবলৈ দিগদাৰ হৈছে ওলাই যাওঁচোন আজি কিবা এটা পাওঁ নি বিচাৰি নাই কিমাননো লঘোণে থাকিবা কিমাননো লঘোণে থাকিবা আৰু
চাচোন চা এইটো ক'ৰ পৰা ওলালে তই লকডাউনৰ সময়ত অঁ বোপাইহঁত এই বোলো কিবা এমুঠি পাওঁ নি গাঁৱৰ ফালে বিচাৰ খাইছোঁ এই ওচৰ বিষয়েনো কিমান দিব আৰু সদায় সেইটো হয় পিছে এতিয়া লকডাউনৰ সময়ততো উপায় নাই নহ'লে কি খাব কি কচোন বাৰু হয় এতিয়া তই কি কবি আৰু আমাৰতো দেখিও বেয়া লাগিছে এতিয়া উপায় নাই বোপাইহঁত উপায় নাই এতিয়া আমিতো একো এটা সহায় কৰিবও নোৱাৰোঁ এই তাকে এই গাঁৱৰ ফালে যাওঁচোন কিবা এমুঠি পাওঁ নি বোলো ঘৰলৈকে আমাৰ গাঁৱলৈকে যা আমাৰ তাতো সোমাই যাবি বৌয়ে কিবা এমুঠি দিব অঁ বোপাইহঁতক মংগল পাব বোপাইহঁতক মংগল ভালকে যাবি হা অঁ বোপাইহঁত যা যা বোকা আছে ভালকে লাহে অঁ লাহে যাবি দেই অঁ যা 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 বৈ ভগৱানে চাওঁচোন বাৰু এনেকুৱা মানুহবিলাক কেলৈ স্মৰণ কৰে দেখিলেও বেয়া লাগে উপায় নাই এই লকডাউনৰ টাইমত খাইনো কি সেইটো দিন আহি গ'ল দিন আহিলে ঐ বৈ আমি যাওঁ বৈ সেই এটা ঘৰতে সোমাই আমি চাহ অকণ খাই যাওঁ বৈ ভাগৰো লাগিছে কিমান খোজকাঢ়ি থাকিম কিমান খোজকাঢ়ি 10টাই বাজিলে এইকেইটা শুলে অথনি মালিকেনো কি দি থৈ গ'ল ঘৰ ভাড়া আছে ইয়াত চোন বহুত টকা হ'ল এইকেইটাতো দিয়া আশা নাই এইকেইটা ময়ে দিব লাগিব পইচা পাতিও নাই দৰমহাও নাই ফোন এটাকে কৰি তাতে যোন থাকিব তাতে তৰা থাকিব তাতে মৰমতে আমাৰ উমলি থাকিব যোনে পোহৰ দিব তৰায়ো হাঁহিব জোনাকীয়েও গাব গান তাৰে মাজে মাজে তোমাৰ মোৰ মাজতে থাকিব মৰমৰে টান মোৰ জানৈ আজি প্ৰায় 1.5 মাহ ধৰি এনেকৈয়ে নগেন আৰু ৰুমিৰ দিনবোৰ পাৰ হৈছে। কেতিয়াবা নগেনক ৰুমি আৰু প্ৰজ্ঞাশ্ৰীৰ চিন্তাই জুৰুলা কৰে। বৰ্তমান সময়ত অসমৰ বাহিৰত কৰ্মৰতসকল নিজৰ ঠাইলৈ ঘূৰি আহিলে আমি বদনাম ৰচাৰ সলনি নিজেহে সাৱধান হোৱাটো প্ৰয়োজন। নগেনৰ দৰে বহু ডেকাই কামৰ অভাৱত আৰু নিজ পৰিয়ালৰ চিন্তাত নিজ ঘৰলৈ ঘূৰি অহাটো অতি প্ৰয়োজন। গতিকে ঘৰত থাকক, সুস্থ থাকক আৰু চেনিটাইজাৰটো লগাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক।